লোকসভা পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ভাৰতীয় আছিল ৰমেশ চন্দ্ৰ দত্ত, সত্যেন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ বেনাৰ্জী, বিহাৰীলাল গুপ্তা। শুদ্ধ উত্তৰ সত্যেন্দ্ৰনাথ ঠাকুৰ খ। ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হোৱাৰ সময়ত মোগল শাসক আছিল ঔৰংজেব, জাহাংগীৰ, বাবৰ, আকবৰ। শুদ্ধ উত্তৰ খ আকবৰ। কোনজন গভৰ্ণৰ জেনেৰেলে ভাৰতীয়সকলক ব্ৰিটিছ প্ৰশাসনত নিযুক্তি দিয়াৰ বিৰোধিতা কৰিছিল? লৰ্ড কেনিং, লৰ্ড ডাফৰিন, লৰ্ড ৰিপন, লৰ্ড কৰ্ণৱালিছ। শুদ্ধ উত্তৰ খ লৰ্ড কৰ্ণৱালিছ। কৰ্ণৱালিছ কোড 1793 জৰিয়তে ভাৰতীয়সকলক ব্ৰিটিছ প্ৰশাসনত নিযুক্তি দিয়াৰ বিৰোধিতা কৰিছিল। কোন চনত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল? 1600, 1601, 1599, 1501। শুদ্ধ উত্তৰ 1600। স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড চাইমন, লৰ্ড হেষ্টিংছ, লৰ্ড কেনিং, লৰ্ড ডেলহাউচি। শুদ্ধ উত্তৰ খ লৰ্ড ডেলহাউচি। কোন চনৰ পৰা ভাৰতীয় লোকসেৱা আয়োগৰ ভাৰতীয়কৰণ আৰম্ভ হৈছিল? 1870, 1861, 1923, 1930। শুদ্ধ উত্তৰ গ 1923। দৰ্শক মণ্ডলী, আমাৰ প্ৰশ্ন উত্তৰসমূহ যদি আপোনালোকৰ ভাল লাগিছে তেন্তে আমাৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক। কোন চনত ভাৰতীয় লোকসেৱা আইন গৃহীত হৈছিল? 1863, 1851, 1861, 1892। শুদ্ধ উত্তৰ 1861। 1861 লৰ্ড কেনিঙৰ তত্ত্বাৱধানত ভাৰতীয় লোকসেৱা আইন গৃহীত হৈছিল। কোন চনত চিপাহী বিদ্ৰোহ হৈছিল? শুদ্ধ উত্তৰটো হৈছে খ 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। ইয়াক মহাবিদ্ৰোহ বা ভাৰতীয় প্ৰথম স্বাধীনতাৰ যুদ্ধ বুলিও জনা যায়। ৰেজিয়া চুলতানা কাৰ উত্তৰাধিকাৰী আছিল? শুদ্ধ উত্তৰটো হৈছে তেওঁৰ দেউতাক ইলতুৎমিছৰ উত্তৰাধিকাৰী আছিল। ৰেজিয়া চুলতানা দিল্লী চুলতানতৰ একমাত্ৰ মহিলা শাসক আছিল। তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1191 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল। কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? আকবৰ, শিৱাজী, শাহজাহান, সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰ খ সমুদ্ৰগুপ্ত। ভাৰতত প্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন কোন বংশৰ শাসনকালত হয়? মোগল বংশ, গুপ্ত বংশ, মৌৰ্য বংশ, পাল বংশ। শুদ্ধ উত্তৰ গুপ্ত বংশ খ। কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? শুদ্ধ উত্তৰ খ 16 বছৰ বয়সত। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আৰ্যভট্ট, ব্ৰহ্মগুপ্ত, ভাস্কৰাচাৰ্য, বৰামিহিৰ। শুদ্ধ উত্তৰ ক আৰ্যভট্ট। কোনছোৱা সময়ক ভাৰতৰ ইতিহাসৰ সোণালী যুগ হিচাপে জনা যায়? মোগলৰ যুগ, মৌৰ্য যুগ, গুপ্ত যুগ, ব্ৰিটিছ যুগ। শুদ্ধ উত্তৰ গ গুপ্ত যুগ। কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? আকবৰ, শিৱাজী, শাহজাহান, সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰ খ সমুদ্ৰগুপ্ত। গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ সামৰিক অভিযানৰ বাবে জনাজাত? চন্দ্ৰগুপ্ত, বিক্ৰমাদিত্য, সমুদ্ৰগুপ্ত, কুমাৰগুপ্ত। শুদ্ধ উত্তৰ গ সমুদ্ৰগুপ্ত। মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য, বিম্বিসাৰ, অশোক, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ ক চন্দ্ৰগুপ্ত মৌৰ্য। সাম্প্ৰদায়িক বাটোৱাৰা কোনে কৰিছিল? ক্লিমেণ্ট এটলি, উইনষ্টন চাৰ্চিল, ৰামছে মেকডনাল্ড, লৰ্ড আৰউইন। শুদ্ধ উত্তৰ গ ৰামছে মেকডনাল্ড। মুছলিম লীগৰ প্ৰতিষ্ঠা কোনে কৰিছিল? মহম্মদ আলী জিন্না, ঢাকাৰ ছালিমুল্লাহ খান, ছাৰ ছৈয়দ আহমদ খান, মৌলানা কালাম। শুদ্ধ উত্তৰ ঢাকাৰ নবাব ছালিমুল্লাহ খানে মুছলিম লীগৰ প্ৰতিষ্ঠা কৰিছিল। খিলাফত আন্দোলনৰ প্ৰধান নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ গ আলী ভাতৃদ্বয়। আলী ভাতৃদ্বয়ে খিলাফত আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? শ্ৰী ৰাজাগোপালচাৰী, ডক্টৰ জাকিৰ হুছেইন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। শুদ্ধ উত্তৰ গ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। স্বৰাজ মোৰ জন্মগত অধিকাৰ, ইয়াক মই আহৰণ কৰিম। উক্তিটো কাৰ? ভি সাবাকাৰ, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, অজিত সিং। শুদ্ধ উত্তৰ বাল গংগাধৰ তিলক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কোনজন ব্যক্তিক অভিহিত কৰা হয়? এ অ হিউম, মহাত্মা গান্ধী, উমেশ চন্দ্ৰ বেনাৰ্জী, দাদাভাই নৌৰোজী। শুদ্ধ উত্তৰ ক এ অ হিউম। ব্যক্তিগত সত্যাগ্ৰহ কোনে পোনপ্ৰথমে আৰম্ভ কৰিছিল? জয়প্ৰকাশ নাৰায়ণ, বিনোৱা ভাৱে, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু। শুদ্ধ উত্তৰ খ বিনোৱা ভাৱে। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো কাৰণৰ বাবে চাইমন কমিশ্যন বাতিল কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে ক ইয়াত ভাৰতীয় সদস্য অন্তৰ্ভুক্ত হোৱা নাছিল। মহাত্মা গান্ধীৰ নেতৃত্বত চলা প্ৰথম গণ আন্দোলনটোৰ নাম কি? অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন, চম্পাৰণ আন্দোলন। শুদ্ধ উত্তৰ অসহযোগ আন্দোলন।
কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ লোৱা হৈছিল? লাহোৰ অধিৱেশন, মাদ্ৰাজ অধিৱেশন, পুনা অধিৱেশন, লক্ষ্ণৌ অধিৱেশন। শুদ্ধ উত্তৰ গ পুনা অধিৱেশন। বন্দে মাতৰম গীতৰ ৰচক কোন আছিল? বংকিম চন্দ্ৰ চেটাৰ্জী, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুব্ৰমণ্যম ভাৰতী, মহম্মদ ইকবাল। শুদ্ধ উত্তৰ হৈছে ক বংকিম চন্দ্ৰ চেটাৰ্জী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এ অহিউম, দাদাভাই নৌৰোজী, উমেশ চন্দ্ৰ বেনাৰ্জী, পিৰোজ শ্বাহ মেহতা। শুদ্ধ উত্তৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। আলী ভাতৃদ্বয় কিহৰ সৈতে জড়িত? মুছলিম লীগ, খিলাফত আন্দোলন, গদাৰ দল, ভাৰতীয় প্ৰজাতান্ত্ৰিক বাহিনী। শুদ্ধ উত্তৰ আলী ভাতৃদ্বয় খিলাফত আন্দোলনৰ সৈতে জড়িত। তলৰ কোনটো আইন অমান্য আন্দোলনৰ বাবে স্থগিত ৰখা হৈছিল? গান্ধী আৰউইন চুক্তি, পুনা আইন, লক্ষ্ণৌ চুক্তি, ঘূৰণীয়া মেজমেল। শুদ্ধ উত্তৰ ক গান্ধী আৰউইন চুক্তি।